নমস্কাৰ ফ্ৰেণ্ড, আজিৰ ভিডিঅ'টো আপোনালোকক দেখুৱাই আছোঁ আয়ুষবাদী ফ্লাইঅভাৰ। আপোনালোকে খানাপাৰা জালুকবাৰীৰ পৰা আহিলে আপোনালোকে আয়ুষবাদী ফ্লাইঅভাৰৰ তলেদি আহিলে আয়ুষবাদী বাছ ষ্টপ পাব। আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক ভিডিঅ'টো একদম শেষলৈকে। আপোনালোকে দেখিব, এইটো চাওক, আপোনালোকৰ লেফ্ট চাইডে দেখিছে এইটো ৰাস্তা দি আপোনালোকে যাব লাগিব। এইবিলাক গাড়ীবিলাক য'ত ৰখা আছে এইটো হ'ল বাছ ষ্টপ। আপোনালোকক কেতিয়াবা দেখুৱাম, আজি আপোনালোকক ফ্লাইঅভাৰখন দেখুৱাই আছোঁ। চাওক, যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকল ভাইয়ে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ। আপোনালোকক গুৱাহাটী চিটিৰ ফ্লাইঅভাৰ, আপোনালোকক মেইন ৰোডসমূহ আৰু সম্পূৰ্ণ শ্বৰ্টকাট ৰোডসমূহ আপোনালোকক দেখুৱাই থাকিম মোৰ চিটি ব্লগ চেনেলটোলৈ। আকৌ এবাৰ কৈছোঁ, যিসকল ভাইয়ে মোৰ চেনেলটো চাই আছে তেওঁলোকক চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আপোনালোকৰ পৰা বিচাৰিছোঁ মাত্ৰ এটা ছাবস্ক্ৰাইব। চাই থাকক ভিডিঅ'টো একদম সম্পূৰ্ণ। আপোনালোকে চিধাই গ'লে একদম এইপিনে আপোনালোকৰ ৰাইট চাইডে DT অফিচটো আছে, ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিখন আছে, আৰু চিধাই গ'লে আপোনালোকে খানাপাৰা পাব। মই আপোনালোকক যিহেতুকে আগতে এটা ভিডিঅ' দিছোঁ, লখৰাৰ ভিডিঅ'। এতিয়া লখৰা মেইন হেৰিকলৈকে নিদিওঁ, ৰাস্তা বনাই আছে 6 লাইন। চাওক কি সুন্দৰ, এইটো সম্পূৰ্ণ কাম ক্লিয়াৰ হোৱা নাই। সম্পূৰ্ণ কাম ক্লিয়াৰ হ'লে আপোনালোকক এটা এনেকুৱা ভিডিঅ' বনাই দিম যাতে আপোনালোকে 6 লাইন ৰোড চাব পাৰিব। আজিৰ ভিডিঅ'টো আপোনালোকক এইখিনিয়ে আছিল। ভিডিঅ'টো ইমানখিনি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিকালি আপোনালোকে অকণমান মৰম কৰিলে নিশ্চয় ভাল লাগে। আজিকালি ভিউজ ডাউন হৈ গৈছে। আপোনালোকে মোৰ চেনেলটো চাই যদি ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰিব বুলি আশা ৰাখিলোঁ। চাওক, আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। ৰাস্তাৰ কাম কৰি আছে। মই লখৰা চাৰি অকণমান আগবাঢ়ি গ'লে 800 মিটাৰমান গ'লে আপোনালোকে লখৰা পাই যায়। মই এইখিনিতে আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। নেক্সট ভিডিঅ'ত লগ পাম।